আগতে যে বহুত সিনেমাত গেৰুৱা ৰঙৰ আণ্ডাৰপেণ্ট পিন্ধে, গেৰুৱা ৰঙৰ শৰ্ট ড্ৰেছ পিন্ধে, তেতিয়া কি একো প্ৰব্লেম হোৱা নাছিল নেকি? চিনেমাখন কেতিয়া চাব যাওঁ, ক'ত চাব যাওঁ, কাৰ লগত চাব যাওঁ, মই চব কম। মোক কোনে ৰখাই ময়ো চাম। বৰক আগতে সুধিব লাগিব যে কি কালাৰৰ কাপোৰ পিন্ধিম, কিমান চুটি পিন্ধিম। নমস্কাৰ, ভিডিঅ' বনোৱা কাৰণটো হ'ল সত্যৰঞ্জন বৰা। তেওঁ কোন হয়? তেওঁ আমাক চলাই আছে নে তেওঁ অসমখন চলাই আছে? তেওঁ যে ডিচাইড কৰিব আমি কোনখন চিনেমা চাব লাগে, কোনখন চিনেমা চাব নালাগে। মই হলত গৈ চিনেমা খুব কমে চাওঁ, আৰু যদি কেতিয়াবা চিনেমা চাব যাওঁ তেতিয়া সালমান খানৰ চিনেমা মই চাওঁৱে। কিন্তু এখন পাঠান মই চাম বুলি ভাবা নাছিলোঁ, কিন্তু এতিয়া মই পাঠানখন চামে, কাৰণ সত্যৰঞ্জন বৰাই মানা কৰিছে। আৰু তাতকৈও দৰকাৰী কথাটো হ'ল আমাৰ অসমত কি বেলেগ সমস্যা নাই নেকি? আৰু এতিয়া আমাৰ অসমৰ মানে এটাই সমস্যা, যোনটো সমস্যা আমাৰ সত্যৰঞ্জন বৰাই লৈ আহিছে, যে দীপিকাই পিন্ধা কাপোৰযোৰ। এতিয়া যে সত্যৰঞ্জন বৰাই গেৰুৱা ৰংটো লৈ পেলাই ভুকি আছে কুকুৰৰ নিচিনাকৈ, সত্যৰঞ্জন বৰাই কি গেৰুৱা ৰংটো কিনি লৈছিল নেকি? সত্যৰঞ্জন বৰাই গেৰুৱা ৰংটো কিমান দামত কিনিছে অলপ আমাক জনাবচোন। চিনেমাখন কেতিয়া চাব যাওঁ, ক'ত চাব যাওঁ, কাৰ লগত চাব যাওঁ, মই চব কম। মোক কোনে ৰখাই ময়ো চাম। আৰু এতিয়া মই দেখাই আছো মোৰ লগত কোনে কোনে চাব যাব চিনেমাখন। আৰু আছে মানুহ, এতিয়া মোৰ লগত অকল দুজনে আছে। এই দুজন মোৰ ভাইটি, মোৰ লগত যাব পাঠানখন চাবলৈ। চাম, যাবি ন? মই দি দিম, মই গোটেই ডেট দি দিম, সময় দি দিম কেতিয়া চাব যাওঁ, আৰু মই চাম মোক কোনে ৰখায়। মই সত্যৰঞ্জন বৰাক পাগল বুলি ভাবিছিলো, কিন্তু তেওঁ যে অলগদ্ধ ষ্টুপিড বুলি মই আজিহে গম পালো। কাৰণ সেই ড্ৰেছযোৰ পিন্ধিছে দীপিকা পাডুকনে, সেই গেৰুৱা ৰঙৰ ড্ৰেছযোৰ, বিকিনি নেকি মই নাজানো, সেই চুটি ড্ৰেছযোৰ। চিনেমাখন বনাইছে আদিত্য চোপ্ৰাই, আৰু এক্টৰ হ'ল শ্বাহৰুখ খান। শ্বাহৰুখ খানে না ড্ৰেছযোৰ পিন্ধিছে, শ্বাহৰুখ খানে না চিনেমাখন বনাইছে, কিন্তু সত্যৰঞ্জন বৰা পিছত লাগি আছে শ্বাহৰুখ খানৰ। শ্বাহৰুখ খানৰ পিছত লাগি আছে কাৰণ শ্বাহৰুখ খান এজন মুছলমান হয়। সত্যৰঞ্জন বৰা, তোমাৰ যদি ইমানে দম আছে, তুমি বম্বে যোৱা। বম্বে গৈ পেলাই শ্বাহৰুখ খানৰ ঘৰৰ ফ্ৰণ্টত বস্তা এটা পাৰা আৰু তাতে প্ৰতিবাদ কৰা। আমাৰ অসমত এইবোৰ লৈ পেলাই কুকুৰৰ নিচিনাকে ভুকি নাথাকিবা। মই ভাবো আমাৰ অসম চৰকাৰৰ এইটো ডিউটি হয় যে সত্যৰঞ্জন বৰা নিচিনা মানুহক জেলত পঠাব লাগে, আৰু যদি তেওঁৰ নিচিনা মানুহক জেলত ৰাখিব নোৱাৰে তেন্তে ডাইৰেক্ট তেজপুৰ পাগলা ফাটেকত পঠাই দিব লাগে তেওঁৰ নিচিনা পাগল এটাক। কাৰণ তেওঁ এনি টাইম আমাৰ হিন্দু মুছলিম ভাই ভনীৰ মাজত কাজিয়া লগাব চেষ্টা কৰি থাকে। আগতে যে বহুত চিনেমাত গেৰুৱা ৰঙৰ আণ্ডাৰপেণ্ট পিন্ধে, গেৰুৱা ৰঙৰ শৰ্ট ড্ৰেছ পিন্ধে, তেতিয়া কি একো প্ৰব্লেম হোৱা নাছিল নেকি? তেতিয়া মানে সত্যৰঞ্জন বৰাই গেৰুৱা ৰংটো কিনা নাছিলে, আৰু এতিয়া সি কিনিলে। এতিয়া মানে বলিউডৰ হিৰোইনবোৰে যেতিয়া নতুন এখন চিনেমা চাইন কৰিব, তেতিয়া মানে তেওঁলোকে সত্যৰঞ্জন বৰাক আগতে সুধিব লাগিব যে কি কালাৰৰ কাপোৰ পিন্ধিম, কিমান চুটি পিন্ধিম। সত্যৰঞ্জন বৰা, তুমি মোক দেখুওৱা যে আমাৰ দেশৰ আইনৰ কোনখন কিতাপত লিখা আছে বা কোৰ্টৰ কিবা অৰ্ডাৰ আছে যে গেৰুৱা ৰঙৰ চুটি কাপোৰ পিন্ধিব নোৱাৰে বুলি। সত্যৰঞ্জন বৰা, মই পাঠান চিনেমাখন চামে। মই যাম, মোৰ লগত মোৰ ভাইটিবোৰ যাব, মোৰ লগত মোৰ দাদাসকল যাব, সকলোকে লগত লৈ যাম। দম আছে যদি আমাক ৰখাই দেখুওৱা। তোমাৰ নিচিনা যিমানবোৰ কুকুৰ আছে ভুকি আছে পাঠান চিনেমাখন চাব গ'লে মানে কিবা হাল্লা গুল্লা কৰিব, বেলেগ মানুহৰ কথা বাদ দিয়া, দম আছে যদি আমাক ৰখাই দেখুওৱা। আৰু দীঘল নকৰো ভিডিঅ'টো। জয় অসম।